দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৬৪লৈ আগবাঢ়িছোঁ। এই খণ্ডত ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ নৱম অধ্যায়ৰ অসমাপ্ত অংশ সমাপ্ত কৰিম বুলি ভাবিছোঁ। গতিকে আমি এই খণ্ডত আলোচনাৰ মেজলৈ আহিলোঁ। বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিলে, ব্ৰাহ্মণ ভগৱান নাৰায়ণৰ পদযুগল মায়াচ্ছন্ন বিষয়াবিষ্ট সকাম পুৰুষৰ পক্ষে অতি দুৰ্লভ। তেওঁৰ চৰণ আৰাধনাৰে সেয়া উপাৰ্জিত হ'ব পাৰে। কিন্তু পুৰুষাৰ্থ বেত্তা ধ্ৰুৱই এক জন্মতে ভগৱানৰ সেই পৰম পদ লাভ কৰিও কিয় ভগ্ন মনোৰথ হৈছিল? মৈত্ৰেয়ে ক'লে, বিমাতাৰ বাক্যবান ধ্ৰুৱৰ মনত বিদ্ধ হৈ আছিল। সেয়া স্মৰণত থকাত তেওঁ মুক্তিপ্ৰদ ভগৱানৰ ওচৰত মুক্তি প্ৰাৰ্থনা কৰা নাই। এই কথা অনুধাৱন কৰি ধ্ৰুৱৰ অত্যন্ত মনস্তাপ হৈছিল। ধ্ৰুৱই তেতিয়া ব্যাকুল হৈ অনুতাপ কৰিব ধৰিলে, হায় হায় কি কষ্ট! সনন্দ প্ৰমুখ ঊৰ্ধৰে মহৰ্ষিসকলে বহু জন্মৰ অভ্যস্ত সমাধিত যি পৰমাৰ্থ বা পৰম পদ লাভ কৰে সেয়া আমি ৬ মাহৰ ভিতৰতেই জ্ঞাত হ'লোঁ। কিন্তু তেওঁৰ চৰণ ছায়াত উপস্থিত হৈও ভেদ দৃষ্টিৰ কাৰণে আমি অধঃপতিত হ'লোঁ। আহা, মই যে কিমান দুৰ্ভগা! আমি সংসাৰছেদক শ্ৰীহৰিৰ পদতলত উপনীত হৈও বিনশ্বৰ বস্তু কামনা কৰিছোঁ। বোধহয় দেৱতাসকলে আমাৰ বুদ্ধি নাশ কৰিছিল। তেওঁলোকৰ অধিষ্ঠান ধামৰ পৰা ঊৰ্ধত আমি অৱস্থান কৰিম, এই ভাৱত হয়তো তেওঁলোক অসহিষ্ণু হৈ আমাৰ বুদ্ধি অস্থিৰ কৰি তুলিছিল। নতুবা আমাৰ দৰে অসত্ম ব্যক্তিৰ পক্ষত নাৰদৰ হিতকৰ বাক্যবালী অগ্ৰাহ্য কৰা কিদৰে সম্ভৱ? নিদ্ৰিত ব্যক্তিৰ স্বপ্ন দৰ্শনৰ দৰে আমিও বস্তুতঃ অভিন্ন নিজ ভ্ৰাতাক শত্ৰুবোধ কৰিছোঁ। দেৱী মায়াৰ প্ৰভাৱত আমাৰ এই ভেদ সৃষ্টিৰ উদ্ভৱ হৈছিল। হায় হায়, তপস্যাৰ দ্বাৰাও যাক প্ৰসন্ন কৰা দুঃসাধ্য, সেই ভৱবন্ধন মোচনকাৰী জগত আত্মা পৰমেশ্বৰক প্ৰসন্ন কৰিও দুৰ্ভাগা আমি তেওঁৰ ওচৰত তুচ্ছ সংসাৰৰ সুখ প্ৰাৰ্থনা কৰিছোঁ। গতায়ু ব্যক্তিৰ চিকিৎসাৰ দৰে আমাৰ প্ৰাৰ্থিত বিষয়ো ব্যৰ্থ হৈছে। নিৰ্ধন ব্যক্তিসকল ৰজাৰ ওচৰত তুহযুক্ত তণ্ডুলকণা প্ৰাৰ্থনা কৰে। আমিও ইমানেই পুণ্যহীন যে আত্মানন্দ প্ৰদানত উদ্যত ভগৱানৰ ওচৰত মূঢ়তাবশতঃ উচ্চ পদসদৃশ অভিমান প্ৰাৰ্থনা কৰিছোঁ। মৈত্ৰেয়ে ক'লে, বৎস বিদুৰ, তোমাৰ দৰে যি ব্যক্তিসকল ভগৱানৰ মুকুন্দৰ পাদপদ্ম পৰাগৰেণুৰ সেৱাত ৰত থাকে, তেওঁ কেৱল ভগৱানৰে অনুমতি চায়। তেওঁৰ ইচ্ছাত যি লভ্য হয় তাতেই তেওঁলোকে পৰম সন্তোষ লাভ কৰে। ইপিনে ৰজা উত্তানপাদে দূতৰ মুখত শ্ৰৱণ কৰিলে যে ধ্ৰুৱই প্ৰত্যাগমন কৰিছে। কিন্তু মৃত ব্যক্তিৰ আগমন সংবাদ যেনেকৈ কোনেও বিশ্বাস নকৰে, তেনেকৈ ৰজাইও ধ্ৰুৱৰ আগমন সংবাদ বিশ্বাস কৰা নাই। তেওঁ মনতে ভাবিলে, আমি অভদ্ৰ, আমাৰ মংগল হোৱাৰ কাৰণে কোনো আশা নাই। তৎক্ষণাৎ দেৱৰ্ষি নাৰদৰ বাক্য স্মৰণ কৰি ৰাজা আনন্দত উদ্বেলিত হৈ উঠিল। আনন্দত তেওঁ সংবাদবাহকক এডাল বহুমূল্য হাৰ উপহাৰ হিচাপে প্ৰদান কৰে। দীৰ্ঘকাল অদৰ্শনৰ পিছত ৰজাই পুত্ৰৰ দৰ্শনৰ ইচ্ছাত উন্মুখ হ'ল। তেওঁ ব্ৰাহ্মণ কুলৰ বৃদ্ধ আৰু অমাত্যবৃন্দক লগত লৈ উত্তম অশ্বযুক্ত স্বৰ্ণমণ্ডিত ৰথত আৰোহণ কৰিলে। পুৰবাসীসকলে মংগল শংখ বজাব ধৰিলে। দুন্দুভি বংশীধ্বনি আৰু ব্ৰাহ্মণসকলৰ বেদপাঠৰ শুভ ধ্বনিৰে সতে অতি ব্যগ্ৰ হৈ নগৰৰ পৰা ঘূৰি ফুৰি ধ্ৰুৱ দৰ্শনত অভিগমন কৰিলে। ৰাজমহিষী সুনতি আৰু সুৰুচি বহুমূল্যৰ অলংকাৰেৰে বিভূষিত হৈ পুত্ৰ উত্তমৰ সতে শিবিকাত
আৰোহণ কৰিলে। তাৰ পিছত উপবনৰ ফালৰ পৰা ধ্ৰুৱক অগ্ৰসৰ হোৱা দেখিলে। ৰজাই তেওঁক দৰ্শন কৰা মাত্ৰে স্নেহত বিগলিত হৈ ৰথৰ পৰা অৱতৰণ কৰে। অতি দ্ৰুত গতিত তেওঁৰ ওচৰলৈ যায়। ভগৱানৰ পাদস্পৰ্শত সকলো পাপ মুক্ত ধ্ৰুৱক ৰজাই সস্নেহে বায়ুদেহেৰে আলিংগন কৰিলে। তাৰ পিছত পুত্ৰপ্ৰাপ্তিৰ মনোবাসনা পূৰ্ণ হোৱাত বাৰে বাৰে তেওঁৰ মস্তকত চুম্বন কৰিলে। যুগপৎ একে সময়তে হোৱা আনন্দ আৰু অনুতাপত তেওঁৰ চকুৰ পৰা বিগলিত অশ্ৰুধাৰেৰে পুত্ৰক স্নান কৰালে। ধ্ৰুৱই প্ৰথমে পিতাৰ চৰণদ্বয়ত বন্দনা কৰি তেওঁক প্ৰণাম কৰিলে। পিতৃয়ে পুত্ৰক আশীৰ্বাদ আৰু সম্ভাষণ কৰিলে। তাৰ পিছত অতি সজ্জন ধ্ৰুৱ মাতা আৰু বিমাতাক ভূমিষ্ঠ হৈ প্ৰণাম কৰিলে। ৰুচিয়ে নিজ চৰণ তলত প্ৰণত সেই বালকক স্নেহেৰে তুলি ধৰে। স্নেহেৰে ৰুচিয়ে তেওঁক আলিংগন কৰি গদগদ বাক্য কয়, বৎস চিৰজীৱী হোৱা। সুৰুচিৰ এই ধৰণৰ আচৰণৰ কাৰণে এই যে যাৰ মৈত্ৰা বা মিত্ৰতা আদি গুণত ভগৱান হৰি প্ৰসন্ন হয়, জলৰ নিম্নগামী ধৰ্মৰ সদৃশ সমস্ত লোক তেওঁৰ ওচৰত অৱনত থাকে। তাৰ পিছত উত্তম আৰু ধ্ৰুৱ দুই ভাই আনন্দত প্ৰেমত বিভ্বল হৈ পৰস্পৰক আলিংগন কৰিলে। তেওঁলোক উভয়ৰে গাত্ৰ আনন্দত কণ্টকিত হ'ল। তেওঁলোকৰ দুচকুৰে আনন্দাশ্ৰু বিগলিত হৈ থাকিল। তাৰ পিছত ধ্ৰুৱই তেওঁৰ মাতৃ সুনীতিৰ ওচৰলৈ গ'ল। সুনীতিয়ে প্ৰাণাধিক প্ৰিয় নিজ পুত্ৰক কোলাত লৈ তেওঁৰ অংগস্পৰ্শত অত্যন্ত আনন্দিত বোধ কৰিলে। তেওঁৰ সুদীৰ্ঘকালৰ মনোকষ্ট দূৰীভূত হ'ল। হে বিদুৰ! তেতিয়া বীৰ প্ৰসৱিনী সুনীতিৰ আনন্দ অশ্ৰুত তেওঁৰ স্তন যুগল সিক্ত হৈ দুগ্ধ খৰিত হ'ব ধৰিলে। প্ৰজাসকলে সুনীতিক উচ্চ প্ৰশংসা কৰিব ধৰিলে। প্ৰজাসকলে ক'ব ধৰিলে, দীৰ্ঘকাল পিছত আপোনাৰ পুত্ৰ পুনৰ উভতি আহিছে। এয়ে আপোনাৰ দুখ হৰণ কৰিব আৰু ভূমণ্ডল ৰক্ষা কৰিব। বীৰ ব্যক্তিসকলে ভগৱানৰ ধ্যান কৰি দুৰ্জয় মৃত্যুকো জয় কৰিব সক্ষম হয়। আপুনি নিশ্চয় তেওঁক আৰাধনা কৰিছিল। তেওঁ সঁচাকৈ প্ৰণতজনৰ আৰ্জি শুনে। এইদৰে পুৰবাসীসকলে ধ্ৰুৱৰ প্ৰশংসা কৰিব ধৰিলে। ৰজা উত্তানপাদে এক হস্তিনীৰ পৃষ্ঠাত ভ্ৰাতা উত্তমৰথে ধ্ৰুৱক আৰোহণ কৰাই আনন্দিত মনে ৰাজপুৰীত প্ৰৱেশ কৰিলে। এতিয়াই জনগণে তেওঁৰ প্ৰশংসা কৰিব ধৰিলে। ৰাজপুৰীত প্ৰত্যেক দ্বাৰতে ফল মঞ্জুৰি যুক্ত কদলী স্তম্ভ আৰু নবীন স্তৱকত শোভিত বৃক্ষ স্থাপিত আছিল। মকৰাকৃতি তোৰণৰ উপৰিভাগত পুষ্পমালা সজ্জিত আছিল। আম্ৰপল্লৱ নৱবস্ত্ৰ মাল্য আৰু লম্বিত মুক্তাদাম শোভিত প্ৰদীপসহ জলপূৰ্ণ কলহেৰে প্ৰতিটো দ্বাৰ সুশোভিত। এই পুৰীৰ প্ৰাচীৰ গোপৰ আৰু আগাৰ সকলোতে কাঞ্চনময় পৰিচ্ছদত বিভূষিত আছিল। সেইবিলাক সুন্দৰ বিমান শিখৰৰ সতে তুল্য যেন দেখা হৈছিল। সেই পুৰাংগন ৰাজপথ উচ্চ হৰ্মৰ ওপৰত নিৰ্মিত ৰম্য ভ্ৰমণস্থান আছিল। সেই ঠাইত সাত সমুদ্ৰৰ মাৰ্গসমূহ সন্মাৰ্জিত আৰু চন্দনজলত সিক্ত আছিল। তাতেই লাড অৰ্থাৎ মৈ, অক্ষত অৰ্থাৎ জপ ফল আৰু তণ্ডুল আৰু নানাবিধ পূজাৰ উপচাৰেৰে সুসজ্জিত আছিল। সাধ্বী পুৰ স্ত্ৰীসকলে সেই পথত ধ্ৰুৱক অহা দেখিলে। তেওঁলোকে স্নেহেৰে তেওঁক আশীৰ্বাদ কৰি কৰি বগা সৰিয়হ, জপ, দধি, ফল, ফুল আৰু দুৰ্বা প্ৰভৃতি উপহাৰ নিক্ষেপ কৰিব ধৰিলে। তেওঁলোকৰ মধুৰ সুৰৰ গুণগান শুনি শুনি ধ্ৰুৱই ৰাজভৱনত প্ৰৱেশ কৰিলে। দেৱতাসকলে যেনেকৈ স্বৰ্গত সুখত বাস কৰি থাকে, ধ্ৰুৱই তেনেকৈ ৰাজপুৰীত সুখত বাস কৰিব ধৰিলে। সেই ঠাইত ধ্ৰুৱই মহামূল্যৱান মণিযুক্ত খচিত উত্তম গৃহত পিতামাতাই লালন পালন কৰিব ধৰিলে। কাঞ্চনময় গৃহৰ উপকৰণ আদি আৰু মহামূল্য আসনসমূহ বিদ্যমান আছিল। স্ফটিক আৰু মৰকতময়
ভিত্তিত মণিময় প্ৰদীপবিলাক সুন্দৰী ৰমণীসকলৰ কৰস্থিত অলংকাৰ আদিৰ সংগত দীপ্যমান আছিল। সেই মনোৰম পুৰীত উদ্যানবিলাক বিভিন্ন অমল তৰুৰে অতি ৰমণীয় আছিল। এইবিলাক বৃক্ষৰ তলত বিহংগ মিথুন সুমধুৰ স্বৰত কুজন কৰিছিল। মৌমাখি আৰু ভ্ৰমৰ আদিয়ে সেই স্থানত গুণগুণকৈ গুঞ্জৰিত কৰি আছিল। উদ্যানত ব্যাপী সকলো বৈদুৰ্যমণি নিৰ্মিত সোপানত আছিল। জলাশয়ৰ মাজত বিভিন্ন বৰণৰ পদ্মই সভা কৰি আছিল। তাতে হংস, কাৰন্তক, চক্ৰবাক আৰু সাৰস আদি পক্ষীসকলে জলক্ৰীড়াত ৰত আছিল। ৰজা উত্তানপাদে নিজ পুত্ৰৰ এনে প্ৰভাৱ দৰ্শন আৰু শ্ৰৱণত পৰম বিস্ময়ত আবিষ্ট হ'ল। তাৰ পিছত ধ্ৰুৱই ধীৰে ধীৰে বয়ঃপ্ৰাপ্ত হ'ল, যৌৱনপ্ৰাপ্ত হ'ল। প্ৰজাসকলে তেওঁৰ প্ৰতি অত্যন্ত অনুৰক্ত হৈ পৰিছিল। তেওঁ অমাত্যবৰ্গৰ অতি প্ৰিয় পাত্ৰ হৈ উঠিল। উত্তানপাদে এইবিলাক দেখি অত্যন্ত প্ৰীত হ'ল। তেওঁ অমাত্যসকলৰ লগত পৰামৰ্শক্ৰমে ধ্ৰুৱক ৰাজ্যৰ অধীশ্বৰ হিচাপে নিৰ্বাচন কৰিলে। সমগ্ৰ পৃথিৱীৰ প্ৰতিপালক হিচাপে ধ্ৰুৱৰ ৰাজঅভিষেক হ'ল। ৰজা উত্তানপাদে কিছুদিনৰ পিছত বুজিল যে তেওঁৰ বাৰ্ধক্য সমুপস্থিত। সেয়েহে তেওঁ পৰমাত্মা শ্ৰীহৰিক প্ৰাপ্তিৰ পথৰ অনুসন্ধান কৰি কৰি বনলৈ যায়। তাত তেওঁ বিষয় সংসাৰৰ পৰা বিযুক্ত হৈ শ্ৰীহৰিৰ কথা চিন্তা কৰে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰৰ খণ্ড ৬৪ ইমানতে সমাপন কৰি শ্ৰোতা দৰ্শকক নমস্কাৰ জনালোঁ। অনন্ত কুমাৰ শৰ্মা।